नमस्कार बंधु-बान्धৱীসকল, মোৰ নমস্কাৰ আছে আপোনালোকে মোৰ চেনেল এনে ব্লগ কৰিছে। আমি গৈছিলোঁ মথুৰা আৰু বৃন্দাবন ফুৰিবলৈ। ইয়াৰ প্ৰথম যোৱা দিনাখনে ভিডিঅ' আৰু মথুৰা আৰু বৃন্দাবন যোৱাৰ লগতে আমি আগ্ৰা ফৰ্ট আৰু তাজমহলো চাইছিলোঁ। তাৰো ভিডিঅ' আছে। প্ৰথম এইটোৱে ভিডিঅ' আছিল যাতে ভিডিঅ'টো বেছি দীঘল হৈ নাযায়। এয়া ট্ৰেইনত লগত এয়া বিশ্ৰাম ঘাটত আৰতি হৈ থাকোঁতে তেওঁক মই কৈছোঁ চোৱাৰ ফালে কেমেৰাটোৱে এবাৰ তেওঁ কৈছে তেওঁ হাঁহিছে তথা মোৰো হাঁহি উঠি গ'ল তেওঁ হাঁহোতে। বিশ্ৰাম ঘাটত যেতিয়া আৰতি হৈ আছিলে ন তেতিয়া দেখিবলৈ পৰিৱেশটো ইমান ভাল লাগিছিলে। আৰতি ইমান ধুনীয়া হৈছিলে নহয় আৰু পিছত বহুত হুলস্থুল হৈ আছে সেইকাৰণে মই ভইচ অভাৰকে কৰি দিছোঁ, ভিডিঅ'টো দি দিছোঁ। আৰু আমি যোনখন নাৱত গৈছিলোঁ সেইজন দাদাজনে ইমান ধুনীয়াকৈ বুজাই গৈছে কোনা কংস মহল মানে মেহেল আৰু মোক দেখাই গৈছে কোনটো কি হয়। আমিও চাই গৈছোঁ, এয়া আপোনালোকেও চাওক।